ধৈৰ্য ধৰচোন ধৈৰ্য ধৰ মই আছো তোৰ দাইৰে বৰ্তমান ডাক্তৰে কৈছে তই অতি সোনকালে ঠিক হৈ যাবি মই জানো দাদা মোক ভাল কৰিবৰ কাৰণে বহুত টকাৰ প্ৰয়োজন এইবিলাক কোনে কৈছে আৰু যিমান টকা লাগিব মই দিম চিন্তা নকৰিবি মই আহি আছো জাষ্ট মোৰ হাতত ফাইলটো আহি পাইছে মই আপোনাক চাই জনাই আছো Sit down, please. Thank you, ma'am. তোমাৰ বছে মোক এইমাত্ৰ কথাটো ক'লে তুমি ফাইলটো আনিছা নহয় আজি এই ফাইলটোৰ কাম আপুনি যেনেকৈ ধৰক কৰি দিব লাগিব কথাটো মই নভবা নহয় কিন্তু মই যিজন মানুহৰ দ্বাৰা কামটো কৰোঁ সেই মানুহজন এতিয়া বৰ্তমান মোৰ হাতত নাই লাষ্ট ভৰসা আপুনি যেনেকৈ ধৰক কৰি দিব লাগিব আৰু প্লিজ ৰবা ৰবা ইমান জলদি নহয় নহয় এইবিলাক কাম লাহে লাহে কৰিব লাগিব তুমি আহিছা মই তোমাৰ কথাই ভাবি আছিলো পঢ়িলো আছোন বাৰু মই ইয়াত পঢ়িবলৈ অহা নাই মই কিয় আহিছো তুমি জানা মই সকলোখিনি গম পাইছো তোমাৰ সৰু ভাইটি ইতিমধ্যে হস্পিটেলত এডমিট হৈ আছে তাৰ কাৰণে তোমাক টকাৰ প্ৰয়োজন নহয় জানো যদি তুমি গমেই পাইছা মই কিয় আহিছো তেন্তে মোক তুমি ব্যৱহাৰ কৰিব পাৰা আজি তোমাক মই অফাৰ দিছো মেম তেনেহ'লে আৰু কথা বহুত বেছি দীঘলীয়া নকৰোঁ এই চেকবুকখন লোৱা তোমাৰ যিমান ইচ্ছা সিমান ইয়াত ভৰাই ল'বা আৰু তুমি ফাইলটো ইয়াক গতাই দিয়া ৰাতিৰ ভিতৰত তুমি কামটো কৰি দিবা তুমি টকাৰ টেনচন নল'বা ৰাতিৰ ভিতৰত কামটো সম্পূৰ্ণ হ'ব কিন্তু এটা কথা মনত ৰাখিব কাম হোৱাৰ পিছত আপোনাৰ মোৰ চিনাকি নাই পইচাৰ কাৰণে খালি বেয়া কাম কৰিব নাপায় ভাল কাম কৰক পইচা উপাৰ্জন কৰক কাম কৰক মানুহ উইল কাম মানুহ উইল ৰান টু ইউ দ্যাটছ দ্য থিং পইচাত দৌৰিব পিছত যদি ভালকে কাম কৰে মই সবকে এইটো কথাই কওঁ এইটো আপোনাৰ কামৰ ফাইল আৰু আপোনালোকৰ এইটো কি মোৰ ভাষাত কওঁ টকাৰ টোপোলা ন দিলো আৰু তোমাৰ এইটো ঠিকনা আছিল নহয় বৰ্তমান মোৰ টকাৰ খুবেই প্ৰয়োজন কিন্তু এনেকুৱা টকাৰ মোৰ প্ৰয়োজন নাই মোৰ বিশ্বাস আছে মোৰ ভাইটিক কেনেকৈ মই ঠিক কৰিব লাগে আৰু এটা কথা কওঁ হে ইউ লিচন টু মি এইবিলাক নাটক সামৰি দিয়া মেডাম ৰাতিপুৱাৰ আগত যাতে এইবিলাক নাপাওঁ যদি মই নেক্সট টাইম আহিব লাগে কিন্তু মনত ৰাখিব বন্ধু ক'ত গৈছিলি মই বিচাৰি আছো মই ক'তো যোৱা নাই তইতো গম পাইছা ভাইটিৰ বৰ্তমান গম পাইছো হস্পিটেলত এডমিট হৈ আছে আৰু পইচাৰ প্ৰয়োজন মই তাকে চিন্তা কৰিছো মই পইচা ক'ৰ পৰা মিলাম পইচা হৈ গৈছে কি কোৱা হৈ গৈছে পইচাৰ চিন্তা কৰিব নালাগে হৈ গ'ল মই কৰিছো না কি কৰিব লাগে মই কৰিছো কি কোৱা বন্ধু বন্ধু আহ দেৰি হৈছে আহ জুবিন দা আপুনি সঁচাই মহান আপুনি সঁচাই ভগৱান আই লাভ ইউ জুবিন দা আই লাভ ইউ